হে গাইজ নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আলফুললৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। ভাবিলোঁ আজি আপোনালোকৰ সৈতে এটা মেকআপ ভিডিঅ' শ্বেয়াৰ কৰিম। যিহেতু এতিয়া ৱেডিং ছিজন আহি আছে, সেয়ে ভাবিলোঁ আপোনালোকৰ সৈতে এটা মই মেকআপ ভিডিঅ' শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে। ব'লক তেনেহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ। মই মুখখন ধুই আহিলোঁ আৰু মই মইশ্চাৰাইজাৰো লগালোঁ, যিটো মই সদায় লগাওঁ। আপোনালোকে আপোনালোকৰ যি মইশ্চাৰাইজাৰ লগাই ল'ব। মই এতিয়া লগাই ল'লোঁ মইশ্চাৰাইজাৰ। এতিয়া মই লগাম প্ৰাইমাৰ। মই NYBৰ প্ৰাইমাৰ লগাম। আৰু এতিয়া মই ইউজ কৰিম ফাউণ্ডেশ্যন। ফিটমিৰ এটা ফাউণ্ডেশ্যন ইউজ কৰিম আৰু মোৰ শ্বেড হৈছে 220। আৰু এটা বিউটি ব্লেণ্ডাৰেদি মই এইখিনি ব্লেণ্ড কৰি দিম। আৰু মই কনচিলাৰ লগাম ব্লু হেভেনৰ এটা। আৰু য'ত য'ত মোৰ ডাৰ্ক স্পট আছে সেইবিলাকত মই কনচিলাৰ লগাই ল'ম। কম্পেক্ট মই ফিটমিৰ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই আইব্ৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ৰঞ্জিলৰ এটা আইব্ৰ কিট।
এতিয়া মই লেচেছখিনি অলপ কাৰ্ল কৰি লৈছোঁ ভালকৈ। আৰু এতিয়া মই পাউডাৰ কণ্ট্ৰ'ৰৰ বাবে LA কালাৰ্ছৰ এটা কণ্ট্ৰ'ৰ পেলেট ইউজ কৰিছোঁ। আৰু ব্লাছাৰৰ কাৰণে মই লৈছোঁ ফিটমিৰ এটা ব্লাছাৰ। আৰু এতিয়া মই আইশ্বেডোৰ কাৰণে এখন ধুনীয়া নিউড পেলেট লৈছোঁ। এখন মেবলিনৰ হয়, কালাৰকেইটা বহুত ধুনীয়া ইয়াৰ। আৰু মই প্ৰথমতে ইয়াৰে হোৱাইট কালাৰ যিটো আইশ্বেডো আছে সেইটো মই ইউজ কৰিম। আৰু সেইখন প্লেটৰ পৰাই মই এটা লাইট কালাৰ গল্ডেন চিমাৰী লৈছোঁ। চিমাৰী কালাৰ লৈছোঁ আৰু এটা লগতে পিংক কালাৰ, একেবাৰে লাইট পিংক কালাৰৰ এটা চিমাৰী কালাৰ লৈছোঁ। আইলাইনাৰটো মই লেকমিৰে ইউজ কৰিলোঁ। আৰু ৱাটাৰ লাইনৰ বাবে মই NYBৰ এডাল হোৱাইট কাজল ব্যৱহাৰ কৰিছোঁ। আৰু এইখন হৈছে চুইচ বিউটিৰ এখন হাইলাইটাৰ পেলেট। আৰু এতিয়া মই মাস্কাৰাটো লগাই লৈছোঁ। আৰু এতিয়া মই এটা পেকৰ নিউড শ্বেডৰ এটা লিপষ্টিক লগাইছোঁ।